everyone. Sagarika Baruahৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কেনেকুৱা বাৰু আপোনালোকৰ? ভালে আছে নে? ময়ো ভালে আছো। এতিয়া 6টা বাজিলে, গধূলি হৈ গ'ল আৰু মই আছো ডিব্ৰুগড়ত। মানে বাহঁতৰ ঘৰত আছো। কালি আহিলো বা ঘৰলৈ। কালি গৈছিলে বা আৰু ভিন্দ আমাৰ ঘৰলৈ। লগতে গুচি আহিলো ভন্টি আৰু মই। আজি বাহঁতৰ এনিভাৰ্সাৰী হয় 28 আগষ্ট। এনিভাৰ্সাৰী পতা নাই, আমি খিনিয়ে সেলিব্ৰেট কৰিম, সেইভাবে আমি গুচি আহিলো ইয়ালৈ। এতিয়া বা আৰু ভিন্দ ওলাই গৈছে অকনমান ফুৰিবৰ কাৰণে। আমি ভাবিলো অকনমান তাহাঁতক সাৰপ্ৰাইজ দিও, মানে অকনমান কিবা কিবি ডেকোৰেট কৰি থৈ দিও, তাহাঁতি আহি পেলাই ভাল পাব। কি কি কৰো আমি দেখাম আপোনালোক। ভিডিওটো শেষলৈকে চাই থাকিব। ভিডিওটো যদি চাই ভাল লাগে এটা লাইক কৰি দিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ ভিডিওৰ নটিফিকেশন বিলাক আপোনালোকে পাই থাকিব। তেনে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। বলক কেনেদৰে কি কৰো দেখাম। হৈছে নাই? এয়া তাহাঁতি ৰেডি কৰি আছে, বেলুন ফুলাই আছে, পুৰা বিজি ন? কি হ'ল? কি হ'ল দুগু? কি চাইছা? বেলুন ফুলাব মই নোৱাৰো। পণ্ডিত মই বেলুন ফুলাব নোৱাৰো। তাহাঁতি আহিব, ইয়াতে লগাই থৈ দিম। এয়া ফোন থৈ ময়ো কামত লাগি গলো। আৰু এয়া ফাইনেল লুক। छोटा मोटा डेकोरेट কৰা হৈ গ'ল, বাহঁতো পালেই। এতিয়া তাহাঁতি কেক কাটিব, ভিডিওটো চাই থাকিব শেষলৈকে। বাইদেউ সেইবোৰ নজলে
সেলফি মাৰিছো এখন তো ভাল লাগিছে আমি মোক পিছফালে কিনিলো দুবু কি হয় আজি আজি কি হ'ব দিয়া বাৰ্থডে কা বাৰ্থডে নহয় মামা পাপা এনিভাৰ্সাৰী হয় এনিভাৰ্সাৰী বাৰ্থডে কি হয় বাৰ্থডে এনিভাৰ্সাৰী বাৰ্থডে কিছ খুশি না লগাই দি মানে তই কোৱাত বিজি তই কিছ খুশি না লগাই দি নহয় কি হতা ও এটো ভাল লাগে দুপুরে ভাল লাগে দুপুরে লেখা আছে কেক কটা হৈ গ'ল এতিয়া ওই এফালে আহো I know it's a game I'm not gonna play but maybe you should do whatever you need to erase me it's all just a game you think I'm gonna play but maybe you should do whatever you need to erase me baby 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 you need to erase me baby Hey guys, বাহতৰ কেক কটা হৈ গ'ল অকণমান আপোনালোকক দেখালো আৰু চাও খালো এতিয়া ডিনাৰ ৰেডি কৰিব টাইম হৈ গ'ল আৰু বাই আজি মুকে বনাব কৈছে তো এতিয়া মই বনামগে নন ভেজ একো নাই ভেজে বনাম বাহতৰ কোনোবা ৰিলেটিভ ঢুকালে সেইটো কাৰণে মই ডিনাৰ ৰেডি কৰোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু এয়া কামত লগাই দিলে মোক আৰু দেখিছেনে মোৰ চকু বাৰে বাৰে হেফালে গৈ আছে মোক কামত লগাই সবে বা আৰু ভিডিও আগৰ বিয়াৰ ভিডিওজ বিলাক চাই আছে মোৰ পনীৰ বনোৱা হৈ গ'ল এফালে বায়ে চাউল ধুই আছে পোলাও বনাবৰ কাৰণে এতিয়া বায়ে বনাব তাই চব্জি বনালে আজি নিৰামিষ হয় তাহাঁতৰ কোনোবা ঢুকালে কৈছিলোৱে মই সব ৰেডি কৰা হৈ গ'ল আৰু এফালে বা ভাত বাঢ়ি আছে খাব লৈছো আমি একদম নিৰামিষ আজি খাইলে তেন্তে আৰু শেষত কালি ক্লিক কৰা কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াই আজি ভিডিঅ'টো ইমানতে সামৰিছো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই বাই